মই প্ৰজন্মা চহৰীয়া এক বিশেষ খবৰ লৈ আহিছো বিনামূলীয়া চাউল সন্দৰ্ভত এই ডাঙৰ খবৰ বন্ধ হ'ব বিনামূলীয়া চাউল আৰু সেপ্টেম্বৰত শেষ হ'ব গৰীব কল্যাণ আঁচনিৰ ম্যাদ সুলভ মূল্যৰ দোকানত বন্ধ হ'ব বিনামূলীয়া চাউল আৰু বিনামূলীয়া চাউল সংক্ৰান্তৰে ডাঙৰ খবৰ জনাই আছো সবিস্তাৰে সান নিউজৰ দৰ্শকসকলক আৰু বিনামূলীয়া চাউল সন্দৰ্ভত এক ডাঙৰ খবৰ শীঘ্ৰেই বন্ধ হ'ব বিনামূলীয়া চাউল অৰ্থাৎ বন্ধ হোৱাৰ পথত এতিয়া বিনামূলীয়া চাউল উল্লেখযোগ্য যে সেপ্টেম্বৰত শেষ হ'ব গৰীব কল্যাণ আঁচনিৰ ম্যাদ আৰু সমান্তৰালকৈ বন্ধ হ'ব বিনামূলীয়া চাউল সুলভ মূল্যৰ দোকানত বন্ধ হ'ব বিনামূলীয়া চাউল আৰু গৰীব কল্যাণ আঁচনিৰ অধীনত 5 কিলোগ্ৰাম চাউল লাভ কৰিছিল দৰিদ্ৰই এই আঁচনিৰ অধীনত 5 কিলোগ্ৰামকৈ চাউল লাভ কৰিছিল দৰিদ্ৰই আৰু কোভিড কালত দৰিদ্ৰৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ আৰম্ভ কৰিছিল এই আঁচনি আৰু শীঘ্ৰে এই আঁচনিৰ চাউল বন্ধ হোৱাৰ পথত বৰ্তমান পৰিৱেশ সুস্থিৰ হোৱাৰ বাবে চৰকাৰে বন্ধ কৰিব পাৰে এই আঁচনিৰ বাবে ব্যাপক আৰ্থিক লোকচানৰ সন্মুখীন হৈছে চৰকাৰ যাৰ ফলস্বৰূপে বন্ধ হোৱাৰ পথত এতিয়া বিনামূলীয়া চাউল জনাই আছো ইছান নিউজৰ দৰ্শকসকলক এই ডাঙৰ খবৰ বিনামূলীয়া চাউল সন্দৰ্ভত এই বিশেষ খবৰ বন্ধ হোৱাৰ পথত বিনামূলীয়া চাউল উল্লেখযোগ্য যে সেপ্টেম্বৰত শেষ হ'ব গৰীব কল্যাণ আঁচনিৰ ম্যাদ আৰু এই আঁচনিৰ ম্যাদ শেষ হোৱাৰ লগে লগে বন্ধ হৈ পৰিব পাৰে বিনামূলীয়া চাউল আৰু সুলভ মূল্যৰ দোকানত বন্ধ হৈ পৰিব বিনামূলীয়া চাউল যিহেতু সেপ্টেম্বৰত শেষ হ'ব গৰীব কল্যাণ আঁচনিৰ ম্যাদ উল্লেখযোগ্য যে গৰীব কল্যাণ আঁচনিৰ অধীনত 5 কিলোগ্ৰামকৈ চাউল লাভ কৰিছিল প্ৰতিগৰাকী ব্যক্তিয়ে দৰিদ্ৰ পৰিয়ালৰ আৰু কোভিড কালত দৰিদ্ৰৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই আঁচনি আৰম্ভ কৰিছিল আৰু এই আঁচনিৰ অধীনত প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিক 5 কিলোগ্ৰামকৈ চাউল যোগান ধৰিছিল আৰু এই চাউল এতিয়া বন্ধ হোৱাৰ পথত আৰু বৰ্তমান পৰিৱেশ সুস্থিৰ হোৱাৰ বাবে চৰকাৰে বন্ধ কৰিব পাৰে এই আঁচনিৰ চাউল আৰু এই আঁচনিৰ বাবে ব্যাপক আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰিছে চৰকাৰে আৰু সেই সন্দৰ্ভতে বিনামূলীয়া চাউল এতিয়া বন্ধ হোৱাৰ পথত আৰু সেপ্টেম্বৰত শেষ হ'ব গৰীব কল্যাণ আঁচনিৰ ম্যাদ আৰু সুলভ মূল্যৰ দোকানত বন্ধ হৈ পৰিব বিনামূলীয়া চাউল গৰীব কল্যাণ আঁচনিৰ অধীনত দৰিদ্ৰ পৰিয়ালৰ ব্যক্তিয়ে 5 কিলোগ্ৰামকৈ চাউল লাভ কৰিছিল আৰু শীঘ্ৰে এই চাউল বন্ধ হৈ পৰিব দৰিদ্ৰ পৰিয়ালৰ অৱস্থাৰ প্ৰতি কোভিড কালত লক্ষ্য ৰাখি চৰকাৰে এই আঁচনিখন আৰম্ভ কৰিছিল আৰু বৰ্তমান পৰিৱেশ সুস্থিৰ হোৱাৰ লগে লগে চৰকাৰে বন্ধ কৰিব পাৰে এই আঁচনি উল্লেখযোগ্য যে এই আঁচনিৰ বাবে ব্যাপক আৰ্থিক লোকচানৰ সন্মুখীন হৈছে চৰকাৰ আৰু ফলস্বৰূপে এতিয়া বন্ধ কৰিব পাৰে বিনামূলীয়া চাউল জনাই আছো ইছান নিউজৰ দৰ্শকসকলক এই ডাঙৰ খবৰ শীঘ্ৰেই বিনামূলীয়া চাউল বন্ধ হ'ব পাৰে আৰু বিনামূলীয়া চাউল সংক্ৰান্তত এই ডাঙৰ খবৰ শীঘ্ৰে বন্ধ হ'ব পাৰে বিনামূলীয়া চাউল আৰু এতিয়া বন্ধ হোৱাৰ পথত বিনামূলীয়া চাউল উল্লেখযোগ্য যে সেপ্টেম্বৰত শেষ হ'ব গৰীব কল্যাণ আঁচনিৰ বিনামূলীয়া যি চাউল পোৱা গৈছিল সেই গৰীব কল্যাণ আঁচনিৰ ম্যাদ সেপ্টেম্বৰত শেষ হ'ব আৰু লগে লগে সুলভ মূল্যৰ দোকানত বন্ধ হ'ব বিনামূলীয়া চাউল আৰু গৰীব কল্যাণ আঁচনিৰ অধীনত 5 কিলোগ্ৰামকৈ চাউল লাভ কৰিছিল দৰিদ্ৰ পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিয়ে আৰু এই যি গৰীব কল্যাণ আঁচনি এই আঁচনিৰ ম্যাদ আছিল সেপ্টেম্বৰলৈ আৰু কোভিড কালত দৰিদ্ৰৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনি আৰম্ভ কৰিছিল চৰকাৰে তাৎপৰ্যপূৰ্ণভাৱে বৰ্তমান পৰিৱেশ সুস্থিৰ হোৱাৰ বাবে চৰকাৰে এই আঁচনি বন্ধ কৰিব পাৰে আৰু এই আঁচনিৰ বাবে ব্যাপক আৰ্থিক লোকচানৰ সন্মুখীন হৈছে চৰকাৰ ফলস্বৰূপে অতি শীঘ্ৰেই এই আঁচনি বন্ধ কৰিব পাৰে ফলস্বৰূপে বন্ধ হ'ব বিনামূলীয়া চাউল যি চাউল প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিয়ে 5 কিলোগ্ৰামকৈ লাভ কৰিছিল কোভিড কালত দৰিদ্ৰৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মোদী চৰকাৰে আৰম্ভ কৰিছিল এই আঁচনি নাম দিছিল গৰীব কল্যাণ আঁচনি আৰু বৰ্তমান পৰিৱেশ কিছু সুস্থিৰ হৈছে আৰু তাৰ ফলত চৰকাৰে বন্ধ কৰিব পাৰে এই আঁচনিৰ বাবে ব্যাপক আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰিছে চৰকাৰে যাৰ ফলত এতিয়া শীঘ্ৰেই বন্ধ হোৱাৰ পথত বিনামূলীয়া চাউল সেপ্টেম্বৰত বৰ্তমান আগষ্ট আৰু অহা মাহত গৰীব কল্যাণ আঁচনিৰ ম্যাদ শেষ হ'ব
আৰু লগে